নমস্কাৰ ফ্ৰেণ্ড, আজি আমি এটা মোবাইলৰ কেনেকৈ মাইক চেঞ্জ কৰিব লাগে এইটো দেখাম। এতিয়া এইটো মোবাইল আমাৰ, ঠিক আছে, এইটোত কেনেকৈ চেঞ্জ কৰিম এতিয়া আপোনালোকক দেখাম। ঠিক আছে, আমি এতিয়া ইয়াৰ খুলিবলৈ আৰম্ভ কৰিছোঁ। এতিয়া মই বেটেৰীটো খুলিছোঁ। এতিয়া আমি নটকেইটা খুলিম। ইয়াৰ যেটা নট আছে গোটেই নটকেইটা খুলিম আমি। এতিয়া নটকেইটা খুলি শেষ হ'ব। আমাৰ ইয়াত 6টা নট আছে। তাৰপিছত আমাৰ চাৰ্কিটখন খোল খোৱা হ'ব গোটেইখন। তাত তেতিয়া আমি যিটো মাইক আছে সেই মাইকটো আমি আগৰ পুৰণা মাইকটো আমি তাৰ পৰা এৰাই পিনে আমি তাত নতুন মাইকটো তাত ফিক্স কৰি লগাই দিম। অ'কে, এতিয়া আমি কেচিংটো খুলিবলৈ চেষ্টা কৰিছোঁ। অলপ কেয়াৰফুলি কৰিব লাগিব, নহ'লে প্লাষ্টিকৰ কেচিংটো ভগা চান্স আছে। গতিকে লাহেকৈ কৰিব আপোনালোকে, সাৱধানে। এটা ট্ৰিপত খোল খাব। এয়া আমাৰ খোল খালে। এতিয়া লাহেকৈ আমি আগফালৰ পৰা ইয়াৰ কীবৰ্ডৰ আৰু চাৰ্কিটখন আমি এৰাবলৈ চেষ্টা কৰিছোঁ। এইখন এৰালে। এতিয়া আমাৰ সন্মুখত এইখন মোবাইলৰ মাদাৰবৰ্ড। ঠিক আছে, ইয়াৰ আমাৰ মাইকটো হৈছে এইটো, যাক আমি চেঞ্জ কৰিম। যথেষ্ট বেয়া হৈছে। অ'কে, আমি মাইকটো এৰাই দিলোঁ পুৰণাটো। এতিয়া আমি নতুন মাইক এটা লগাওঁ। আমি অলপ চফা কৰি লৈছোঁ ব্ৰাছেৰে। এতিয়া আমি নতুন মাইকৰ ছেট এটা লৈছোঁ। ইয়াৰ এইটো আমাৰ মাইক। ইয়াৰ আগৰ জাগাটো অলপ কেয়াৰফুলি মাৰিব লাগিব। আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব, তেতিয়া পাৰিব ধুনীয়াকৈ। আমি এলুমিনিয়ামৰ পইণ্টটো লৈছোঁ আৰু ৱেল্ড কৰিছোঁ। সাৱধানে কৰিব লাগিব, কাৰণ ইটো পইণ্টৰ লগত সেইটো পইণ্ট যাতে টাচ নহয়। অ'কে, আমাৰ 2টা পইণ্ট লাগি হৈ গ'ল ইতিমধ্যে। অ'কে, এতিয়া মই ইতিমধ্যে মাইক লগা হৈ গ'ল। এতিয়া পুনৰ আমি কেচিংটো ফিট কৰিম বৰ্ডত। অ'কে, যিটো পজিশ্যন মাইকৰ সেই পজিশ্যনটোত আমি ফিট কৰি দিলোঁ। অ'কে, ফিট হৈ গ'ল আমাৰ। অ'কে, কেচিংটো আমি ভালকৈ লগাই দিম। তাৰপাছত আমি ইয়াত যিকেইটা নট আছে, এগেইন এই নটকেইটা আমি ইয়াত লগাই দিছোঁ, ফিট কৰি দিছোঁ। অ'কে, এতিয়া আমি মোবাইলটো অন কৰিছোঁ। এয়া চব মোবাইলটো অন হ'ল। ইয়াত আমি শব্দটো ভালকৈ শুনা পাম এতিয়া চাগে। অ'কে, চিম লগাব লাগিব, আমি ট্ৰাই কৰিব লাগিব। গতিকে ফ্ৰেণ্ড, এইটো আমি চিম লগাব লাগিব টেষ্ট কৰিবলৈ। আমি অডিঅ' ৰেকৰ্ডিং কৰি চাব পাৰিম নেকি? নাই, গতিকে ইয়াত মেমৰিও নাই। আমি এইটো এতিয়া ফোন যদি চেক কৰা হয়, চিম কাৰ্ড লগাই ফোন কৰা হয়, তেতিয়াহ'লে ইয়াৰ আমাৰ প্ৰুফ হৈ যাব। ঠিক আছে, এনেকৈ মাইক্ৰফোন চেঞ্জ কৰে মোবাইলত। গতিকে ফ্ৰেণ্ড, আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।